ছাত্ৰ ছাত্ৰীসকল ঐচ্ছিক বুৰঞ্জীৰ শ্ৰেণীলৈ তোমালোকক আকৌ স্বাগতম জনাইছোঁ আমি উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ এই পাঠটো পঢ়ি আছোঁ আৰু ইতিমধ্যে আমি সাম্ৰাজ্যবাদৰ কাৰক পৰ্তুগীজসকলৰ সাম্ৰাজ্য স্পেইনসকলৰ সাম্ৰাজ্য স্পেইন পৰ্তুগাল আদি দেশৰ সাম্ৰাজ্যৰ বিষয়ে আমি পঢ়িছোঁ আজি আমি এখন নতুন সাম্ৰাজ্যবাদী শক্তিৰ বিষয়ে পঢ়িম সেয়া হৈছে ডাচসকল ডাচ বা উলন্দাজ তেওঁলোকনো কোন দেশৰ লোক তেওঁলোক হৈছে হলেণ্ড বুলি এখন দেশৰ বাসিন্দা যাক উলন্দাজ বুলি কয় আৰু ডাচ বুলিও কয় আৰু এই হলেণ্ডখনৰ বৰ্তমান নাম হৈছে নেদাৰলেণ্ড তোমালোকে মেপখনত চোৱা এই যে সেউজীয়া অকমানি দেশখন দেখিছা যাৰ ৰাজধানী হৈছে আমষ্টাৰডাম বৰ্তমানৰ এই আমষ্টাৰডাম এইটো এখন ঠাই আৰু ডিহক এই আমষ্টাৰডাম ৰাজধানীখন হৈছে নেদাৰলেণ্ডৰ ৰাজধানী কাষতে আছে বেলজিয়াম এটা সীমাত আছে জাৰ্মানী আৰু ফ্ৰান্স আজি এতিয়া আমি উলন্দাজসকলৰ বিষয়ে পঢ়িছোঁ মানে এই দেশখনৰ বাসিন্দাসকলে উপনিৱেশবাদ বিকাশত নিজৰ কিমান অৰিহণা আছে বা তেওঁলোকে কি কি কৰিছিল সেই বিষয়ে আজি আমি পাঠত পঢ়িম ডাচসকলে আৰম্ভণিৰে পৰাই সংগঠিত হিচাপে তেওঁলোকে উপনিৱেশ স্থাপন কৰিছিল পৰ্তুগাল আৰু স্পেইনৰ নিচিনাকৈ নহয় তেওঁলোকে 1602 চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বত বাণিজ্যৰ ঘাটি আৰু উপনিৱেশ স্থাপনৰ উদ্দেশ্যে বিশ্বৰ ভালেমান দেশলৈ সামুদ্ৰিক অভিযান চলাইছিল এতিয়া কথা হ'ল প্ৰথমে তেওঁলোকে কি কৰিছিল যে পৰ্তুগীজসকলে যিখিনি অঞ্চল দখল কৰিছিল সেই দখল কৰা অঞ্চলখিনিৰ লগত তেওঁলোকৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ কথা বেছিকৈ তেওঁলোকে চিন্তা কৰিছিল এতিয়া তোমালোকে এটা কথা মন কৰিবা এতিয়া আমি যদি ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্ট ইণ্ডিয়া মানে কি বুজাব ইষ্ট শব্দটোৱে কি বুজায় ইষ্ট শব্দটোৱে বুজায় পূব দিশ গতিকে পূব দেশৰ অঞ্চললৈ ডাচসকলে কি কৰিছিল আহিছিল আৰু তেওঁলোকে প্ৰশান্ত মহাসাগৰৰ দ্বীপ জাভাৰ বণ্টম এই অঞ্চল দিশে তেওঁলোকে আহিছিল প্ৰশান্ত মহাসাগৰ হৈ যোৱা নাছিল আহি পেলাই তেওঁলোকে ভাৰত মহাসাগৰ পাৰ হৈ এয়া প্ৰশান্ত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ যি দেশ জাভা এতিয়া বৰ্তমান এয়া জাভা সাগৰ তোমালোকে দেখিছা জাভা সাগৰ ইণ্ডোনেছিয়া আৰু ইয়াতে আছে অঞ্চল বণ্টম এই বণ্টম এই অঞ্চল টুকুৰাতে আছে বণ্টম গতিকে এই বণ্টম এই অঞ্চল টুকুৰাত তেওঁলোকে কি কৰিছিল নিজৰ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল এতিয়া তেওঁলোকে বণ্টম তাৰপাছত জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী বণ্টম জাকাৰ্টা আদিত কি কৰে তেওঁলোকে বাণিজ্যিক ঘাটি স্থাপন কৰিছিল এটা প্ৰাচ্য ডাচসকলৰ উপনিৱেশ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গভৰ্ণৰ জেনেৰেল আছে জা পিটাৰ জোন কুৱেন তোমালোকে নামটো মনত ৰাখিবা জা পিটাৰ জোন কুৱেন আৰু উলন্দাজসকলৰ অধীনত থকা বাটাভিয়া মানে বৰ্তমান যি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পুৰণি নাম আছিল বাটাভিয়া জাকাৰ্টা ইয়াৰ পুৰণি নাম আছিল জাকাৰ্টা আৰু পুৰণি নাম আছিল বাটাভিয়া আৰু এই বাটাভিয়াক কেন্দ্ৰ কৰিয়েই চীন মানে চীন দেশ কলৈ যাব এই থাইলেণ্ড পাৰ হৈ পেলাই এয়া হৈছে চীন দেশ চাইনা পাবগৈ তোমালোকে ৰাস্তাবিলাক মনত ৰাখা এয়া এনেকৈ তাৰপাছত আছিলে ভাৰতবৰ্ষ এয়া ভাৰতবৰ্ষৰ যি অঞ্চল ভাৰতবৰ্ষ জাপান এয়া জাপান এইখন জাপান শ্ৰীলংকা আৰু পাৰস্য এয়া হৈছে শ্ৰীলংকা এইখন হৈছে জাকাৰ্টা ইণ্ডোনেছিয়াৰ ৰাজধানী শ্ৰীলংকা আৰু পাৰস্য হ'লে এইফালে গৈ পিনে এয়া হৈছে পাৰ্চিয়া বা পাৰস্য গতিকে এই বাটাভিয়াত তেওঁলোকৰ কেন্দ্ৰ কৰিয়ে এই গোটেইখিনি সৈতে প্ৰাচ্যৰ দেশসমূহৰ লগত ইউৰোপৰ যি বাণিজ্যিক আদান প্ৰদান আৰু বাণিজ্যিক আদান প্ৰদানবিলাকত একচেটিয়া অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছিল কিয়নো সেই সময়তে কি হৈ গৈছিল আমি গম পাই আছোঁ আগতে স্পেইনৰ 1600 চনত স্পেইন লাহে লাহে স্পেইনৰ শক্তি কমি আহিছিল আৰু লগতে পৰ্তুগালো স্পেইনৰ পৰা স্বাধীনতা পোৱাৰ পাছত তেওঁলোকো ইমান উঠিব পৰা নাছিল
এটা 1624 চনত ডাচসকলে কি কৰিছিলে ফৰ্মোসা দ্বীপটো অধিকাৰ কৰি তাত খুপনি পুতিছিল কিন্তু সি দীৰ্ঘস্থায়ী হোৱা নাছিল ফৰ্মোসা মানে কি ফৰ্মোসা মানে হৈছে টাইৱান চাইনা তোমালোকে এই অঞ্চলটোলে মনত ৰাখে এইটো আগৰ নাম পুৰণি নাম আছিল ফৰ্মোসা বৰ্তমান হৈছে তাক টাইৱান বুলি কয় এইটো তোমালোকৰ আহেও বহুত সাধাৰণ জ্ঞানৰ কাৰণেও বৰ যথেষ্ট দৰকাৰী টাইৱানৰ পুৰণি নাম কি গতিকে এই টাইৱান বা ফৰ্মোসা দ্বীপটো তেওঁলোকে অধিকাৰ কৰিছিল আৰু তাৰ পাছত উলন্দাজসকলে কি কৰিছিলে ভৌগোলিক আৱিষ্কাৰতো গুৰুত্ব দিছিল সেই কাৰণে এবেল টাচমেন নাম এজন লোকে কি কৰিছিলে তেওঁ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড তোমালোকে মনত ৰাখিবা তেওঁ আছিলে ক'ত জাকাৰ্টাৰ পৰা এই দ্বীপটো সাগৰ পাৰ হৈ এই দ্বীপটো হৈছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হৈছে এইটো দ্বীপ এনেকৈ তেওঁলোক আহি পেলাই এয়া নিউজিলেণ্ড গতিকে জাকাৰ্টাৰ পৰা এই নতুন এখন দেশ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড আৱিষ্কাৰ কৰিছিল কাৰ কাৰণে আমি গম পাওঁ যে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড বুলি দুটুকুৰা দেশ বা অষ্ট্ৰেলিয়াখন এখনটো মহাদেশ আছে আৰু গোটেইখিনিক আজিকালি ওশেনিয়া বুলি কয় আৰু আটাইতকৈ ডাঙৰ দ্বীপ হৈছে অষ্ট্ৰেলিয়া গতিকে এই অষ্ট্ৰেলিয়া কোনে আৱিষ্কাৰ কৰিছিল নামটো তোমালোকে মনত ৰাখিবা এবেল টাচমেন তেওঁ এজন কি মানুহ ডাচ লোক আৰু তেওঁ এই আৱিষ্কাৰ কৰি ইয়াত নিজৰ উপনিৱেশ স্থাপন কৰিছে জাভা বা ইণ্ডোনেছিয়া আছিল প্ৰাচ্যত থকা উলন্দাজসকলৰ উপনিৱেশবোৰৰ ৰাজধানী কাৰণ আমি পাইছোঁৱে বাটাভিয়াত তেওঁলোকে ৰাজধানী প্ৰতিষ্ঠা কৰিছে আৰু জাভাৰ প্ৰায় 1/5 ভূমি মানে যিমান জাভা অঞ্চলটো আছে তাৰ প্ৰায় 5/1 ভূমিত তেওঁলোকে কি কৰিছিলে নিয়ন্ত্ৰণ কৰি পেলাই সাধাৰণ যিখিনি তাত স্থায়ী বাসিন্দা তেওঁলোকৰ ভূমিবোৰৰ নিয়ন্ত্ৰণ কৰিছিলে আৰু নিয়ন্ত্ৰণ কৰি তাত কি কৰিছিলে কফি খেতি কৰিবলৈ লৈছিলে আৰু কফি খেতি কৰি পেলাই তেওঁলোকে কফিবোৰ ওলন্দাজসকলৰ অধীনত থকা উপনিৱেশবিলাকলৈ প্ৰেৰণ কৰিছিল আৰু অকল কফিয়ে নহয় তেওঁলোকে কুঁহিয়াৰ ধপাত জালুক ৰাবাৰৰ উৎপাদন আৰু তাৰ ৰপ্তানি বাণিজ্যৰ ওপৰত তেওঁলোকে একচেটিয়া অধিকাৰ স্থাপন কৰিছে গতিকে কথাটো এনেকুৱা যে এই উলন্দাজসকলে প্ৰথম যি কেশ ক্ৰপ বুলি ক'লে আমি কি বুজিম যিবিলাক খাদ্য বস্তু নহয় সেই দ্ৰব্যবিলাক বিক্ৰী কৰি পইচা লোৱা হয় বা বেপাৰৰ কাৰণেহে খেতিবোৰ কৰা হয় তাক কেশ ক্ৰপ বুলি কয় উদাহৰণস্বৰূপে অসমত থকা চাহ খেতি হৈছে কেশ ক্ৰপ গতিকে তেনেকুৱা ধৰণৰ কেশ ক্ৰপ কৰাৰ যি প্ৰথমতে কেশ ক্ৰপ কৰাৰ যি এটা ব্যৱসায় বা যি ইয়াৰ মানে নগদী শস্য খেতি কৰা যি নীতি বা যি প্ৰক্ৰিয়া যি পদ্ধতি সেয়া তেওঁলোকে কোনে প্ৰথম আৰম্ভ কৰিছিল উপনিৱেশবিলাকত ডাচসকলে এতিয়া আমি আকৌ আহোঁ পশ্চিম গোলাৰ্ধটো ডাচসকলে কি কৰিছিলে প্ৰথমে ব্ৰাজিল দখল কৰে ব্ৰাজিল আমি পাইছিলোঁ ব্ৰাজিল আছিল আমি আগতেও পাইছোঁ যে ডাচসকলে কাৰ উপনিৱেশবিলাকত গুৰুত্ব দিছিল পৰ্তুগীজসকলৰ গতিকে ব্ৰাজিল তেওঁলোকে অধিকাৰ কৰিছিলে ভালেমান বছৰলৈ তেওঁলোকে অধিকাৰ ৰাখিছিলে দক্ষিণ আমেৰিকা তথা দক্ষিণ আটলান্টিক মহাসাগৰীয় অঞ্চল এইখিনি হৈছে দক্ষিণ আটলান্টিক মহাসাগৰীয় অঞ্চল আৰু এইখন হৈছে দক্ষিণ আমেৰিকা মহাদেশ গতিকে সেই অঞ্চলত উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্য ভূমিকা লৈছিল আৰু সেইকাৰণে 1621 খ্ৰীষ্টাব্দত ডাচ ৱেষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল আমি যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে গঠিত কৰিছিল ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰাচ্যত বেপাৰ বাণিজ্য কৰিবলৈ কিন্তু ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীটো কাৰ মানে অনুকৰণত গঠন কৰা হৈছিল সেয়া হৈছে ইংলেণ্ডৰ আমি পিছত ব্ৰিটিছ উপনিৱেশবাদ পঢ়োঁতে পামগৈ যে 1600 চনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে ইচ্ছা কৰি মানে ভাৰতবৰ্ষৰ লগত বেপাৰ কৰিবলৈ তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী নাম দি পেলাই গঠন কৰিছিল আৰু তাকে অনুকৰণ কৰি 1602 চনত মানে দুবছৰৰ পাছত ডাচসকলেও কি কৰিছিলে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰিছিল যদিও ইণ্ডিয়া নামটো আছে কিন্তু তেওঁলোকে ইণ্ডিয়াত উপনিৱেশ ইমান স্থাপন কৰিব নোৱাৰিলে তেওঁলোকে কৰিছিলে ডাচসকলে ভাৰতলৈও আহিছিলে কিন্তু সৰু সুৰা উপনিৱেশ ভাৰতবৰ্ষতো ডাচসকলৰ আছিলে কিন্তু তেওঁলোকে মুখ্যতঃ তেওঁলোকৰ যি উপনিৱেশিক শাসন তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে ইণ্ডোনেছিয়াত এতিয়া আমি পাম যে যি অঞ্চলত দক্ষিণ আমেৰিকাৰ উত্তৰাংশৰ এই অঞ্চলটোত
তোমালোকে মন কৰিবা চোৱা ইয়াক ডাচ গিয়ানা বুলিও কোৱা হয় ভেনেজুৱেলাৰ এই কাষ এই টুকুৰা অঞ্চল এই গিয়ানা এই ডাচ গিয়ানা এই অঞ্চলটো ডাচসকলে উপনিৱেশ প্ৰতিষ্ঠা কৰিব পাৰিছিল আৰু তাৰ পাছত গৈ পেলাই বৰ্তমান এই অঞ্চলটোৰ নাম সুৰিনেম এই টুকুৰাও ডাচ গিয়ানা আৰু সুৰিনেম এই দুইটা অঞ্চলত তেওঁলোকে কি কৰিছিলে বাণিজ্য স্থাপন কৰিছিল তাৰ পাছত তেওঁলোকে উত্তৰ আমেৰিকাত থকা এখন হৈছে উত্তৰ আমেৰিকাৰ এই অঞ্চলটো যেটো নিউয়ৰ্কৰ আগৰ নাম আছিল নিউ নেদাৰলেণ্ড এই অঞ্চলটো তেওঁলোকে কি কৰিছিল ডাচসকলৰ কলনী প্ৰতিষ্ঠা কৰিব পাৰিছিল কিন্তু শেষত নিউ আমষ্টাৰডাম আদি বা নিউয়ৰ্ক এই অঞ্চলবিলাকত পিছত 1674 চনত ইংৰাজসকলৰ হাতলৈ গুচি যায় আৰু সেই বছৰতে যেতিয়া 1674 চনত ইংৰাজসকলে নিউজিলেণ্ড এই উপনিৱেশটোকা দখল কৰে সেই বছৰতে ডাচ ৱেষ্ট ইণ্ডিয়া যেটো কোম্পানী 1621 চনত গঠিত হৈছিল এই কোম্পানীটো ভাঙি দিয়ে আৰু পিছত 1799 চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীও ভাঙি দিয়া এতিয়া আমি আকৌ আহো ডাচসকলে আফ্ৰিকা মহাদেশত কি কৰিছিল ডাচসকলে 1652 চনত তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তত্ত্বাৱধানত মানে যেটো তোমালোকৰ এই অঞ্চলত যে ৰাজধানী পাতিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ তত্ত্বাৱধানত তেওঁলোকে উত্তমাখা অন্তৰীপত এটা ঘাটি প্ৰতিষ্ঠা কৰি পেলাই তেওঁলোকে কি কৰিছিলে উপনিৱেশিক প্ৰতিষ্ঠা কৰিলে প্ৰতিষ্ঠা কৰি পেলাই তাত তেওঁলোকে মন মেলিলে কিন্তু তাৰ পাছত কেইবছৰমানৰ পিছত তাত যিসকল বিষয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া আছিলে ডাচ বিষয়া তেওঁলোক ইয়ালৈ আহি পেলাই উপনিৱেশ প্ৰতিষ্ঠা কৰিলে কিন্তু এই উপনিৱেশ তেওঁলোকৰ স্বতন্ত্ৰ আছিল স্বতন্ত্ৰ মানে উপনিৱেশখিনি ডাচ চৰকাৰৰ অধীনত নাছিল তেওঁলোকে যোন এই অঞ্চলটোলৈ আহিছিলে তেওঁলোকে স্বতন্ত্ৰভাৱে উপনিৱেশবিলাক প্ৰতিষ্ঠা কৰিছিল সেইকাৰণে তেওঁলোকক কি বুলি কোৱা হয় ডাচ লোকে কিন্তু আফ্ৰিকাত থাকি স্বতন্ত্ৰভাৱে ইয়াত উপনিৱেশ স্থাপন কৰাৰ কাৰণে কোৱা হয় আফ্ৰিকানাৰ্ছ মানে তেওঁলোক আছিল ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী অফিচাৰ্ছ আৰু তেওঁলোকে কি কৰিলে তেওঁলোকে ইচ্ছা কৰিলে যে আমি দক্ষিণ আফ্ৰিকাটো আমি উপনিৱেশ প্ৰতিষ্ঠা কৰক সেইকাৰণে কিন্তু দক্ষিণ আফ্ৰিকাত তেওঁলোকৰ কাৰ্যকলাপবোৰ কোনো ডাচ চৰকাৰ বা হলেণ্ডৰ চৰকাৰৰ কণ্ট্ৰলত নাছিল তেওঁলোকৰ স্বতন্ত্ৰ আছিল সেইকাৰণে তেওঁলোকক কি বুলি কোৱা হয় আফ্ৰিকানাৰ্ছ এই বিষয়াসকলকে আফ্ৰিকানাৰ্ছ বুলি কোৱা হয় আৰু তেওঁলোকে কি কৰিছিলে এই দুটা অঞ্চলতে বৰ্তমান ইয়াৰ নাম সলনি হৈছে আমি আকৌ পাম যে অৰেঞ্জ ফ্ৰী ষ্টেট এণ্ড ট্ৰান্সভালছ অৰেঞ্জ ফ্ৰী ষ্টেট এণ্ড ট্ৰান্সভাল এই দুটা অঞ্চল তেওঁলোকে উপনিৱেশ প্ৰতিষ্ঠা কৰিছিলে কিন্তু লাহে লাহে এই অঞ্চল দুটাৰ পৰা এই এংগুলা আছিল পৰ্তুগীজসকলৰ উপনিৱেশ এংগুলালে কি হৈছিলে তেওঁলোকে এংগুলালে মন কৰিছিল এংগুলালে মন কৰাৰ পাছত যেতিয়া ব্ৰিটিছসকলে দেখিলে যে ডাচসকলে এই অঞ্চলটোলৈ মন মেলিছে তেতিয়া তেওঁলোকে কি কৰে ব্ৰিটিছসকলো সোমাই আহে ইয়াত কিয় কাৰণে সোমাই আহে সেই সময়তে এই অঞ্চলটোত উইটবাৰ্চাৰ চান্ড আৰু কেম্বাৰলি হীৰা আৰু সোণৰ খনি পাইছে গতিকে হীৰা আৰু সোণৰ খনি পোৱাৰ লগে লগে এই সোণ আৰু হীৰা লাভ কৰিবলৈ যিখিনি উলন্দা ব্ৰিটিছ আছিল ব্ৰিটিছসকলৰ প্ৰতিযোগিতাত নামি আহিলে গতিকে সেই অঞ্চল দুটা কি কৰিলে তেওঁলোকে নিজৰ প্ৰতিপত্তিৰ কাৰণে উলন্দাসকলৰ পৰা সেই অঞ্চলকেইটা লাভ কৰিবলৈ যুদ্ধ কৰিলে আৰু সেই যুদ্ধখনৰ নামেই হৈছে বুৰৰ যুদ্ধ আৰু এই বুৰৰ যুদ্ধ কি হৈছিলে শেষত ব্ৰিটিছসকল জিকিছিলে আৰু ডাচসকল হাৰিছিলে আৰু তাৰ পাছত ব্ৰিটিছসকলে আফ্ৰিকানাৰ্ছসকলৰ পৰা আফ্ৰিকানাৰ্ছ মানে কি বুলি কৈছিলোঁ আমি যে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আফ্ৰিকাত স্বতন্ত্ৰভাৱে কৰা উপনিৱেশ স্থাপন কৰা বিষয়া গতিকে আফ্ৰিকানাৰ্ছসকলৰ পৰা যি অৰেঞ্জ ফ্ৰী ষ্টেট আৰু ট্ৰান্সভাল তেওঁলোকে দখল কৰিছিল অৰ্থাৎ ডাচসকলৰ যি আফ্ৰিকাত উপনিৱেশ প্ৰতিষ্ঠা কৰা যি সপোন সেয়া লাহে লাহে ম্লান পৰিছিল বাকী যি কি নহওক লাগিলে উলন্দাসকলো এটা উপনিৱেশিক শক্তি আছিল আৰু তেওঁলোক তৃতীয় শ্ৰেষ্ঠ উপনিৱেশিক শক্তি আছিল প্ৰথমতে আছিলে ব্ৰিটিছ আমি পাম দ্বিতীয়তে আছিলে ফ্ৰেন্স আৰু তৃতীয়তে আছিলে ডাচসকল গতিকে আজি আমি ইমানলৈকে ডাচসকলৰ বিষয়ে পঢ়িলোঁ অহা ক্লাছত আমি ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিষয়ে পঢ়িম গতিকে তোমালোকে কথাখিনি মন দি শুনিবা আৰু যিকেইটা প্ৰশ্ন দিয়া হৈছে সেই প্ৰশ্নকেইটা কৰিবা বিশেষকৈ বুৰৰ যুদ্ধ
কেতিয়া হৈছিল, ইয়াৰ ফলাফল কি হৈছিল, আফ্ৰিকানাৰসকল কোন, এই প্ৰশ্নকেইটা কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি থাকে। ধন্যবাদ।